নমস্কাৰ আপোনালোক সকলোকে নয়নাস ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত এটি খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। মই এনেকুৱা ধৰণৰ ভিডিঅ' আগতে বনোৱা নাই, এইটোৱে প্ৰথম। মই আপোনালোকে হয়তো যদিহে মোৰ ভিডিঅ' চাই থাকে তেতিয়াহ'লে গম পায়ে হয়তো যে মই মানে কাপোৰ চিলাওঁ বা ব্লাউজ মেখেলা চাদৰ এইবিলাক চিলাই থাকোঁ। মই তাৰ ভিডিঅ' মাজে মাজে দি থাকোঁ, কিন্তু ব্লাউজ ডিজাইনবিলাক এনেকৈ বহি পেলাই মানে আপোনালোকক দেখুওৱা হোৱা নাই। সেয়েহে ভাবিলোঁ এইকেইদিন কৰি থকা কামখিনি আপোনালোকৰ মাজত এবাৰ দেখুৱাওঁ। আৰু আপোনালোকেও যদি এনেকুৱাকৈ ব্লাউজ চিলাব বিচাৰে চিলাই ল'ব পাৰে, যিহেতু বিয়াৰ ছিজন আহি আছে। সেইকাৰণে ভাবিলোঁ কেইটামান ব্লাউজ ডিজাইন আপোনালোকক দেখাই লওঁ। এইটো প্ৰথমটো, এইটো এটা পাটৰ ব্লাউজ হয়। আপোনালোকে ডিজাইনবিলাক চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও যদি চিলাব বিচাৰে বা মানে ওচৰে পাজৰৰ হয় আৰু তেতিয়াহ'লে আহিব পাৰে, মই ধুনীয়াকৈ চিলাই দিম। আপোনালোকক মই এটা এটাকৈ ধুনীয়াকৈ ব্লাউজকেইটা দেখাই যাওঁ। আপোনালোকে চাই কোনটো ভাল হৈছে মোক কমেণ্ট কৰি জনাব। এইটো এটা পাটৰ ব্লাউজ হয়। এইটো এটা লেচ লগাই দিয়া গৈছে ইয়াতে, যিহেতু মানে ফুলটো পিংকত আছে সেইকাৰণে হাইলাইট কৰিবৰ কাৰণে ইয়াতে পিংক লেচ লগাই দিয়া আছে। আৰু ইয়াতে সৰু সৰুকৈ হোৱাইট পাৰ্ল লগোৱা হৈছে। আৰু এইটো বেক চাইডটো, আৰু ব্লাউজটো পেডেড হয়, যিহেতু মানে কাটটো অকণমান ডিপকৈ আছে সেইকাৰণে পেড লগোৱা গৈছে। আপোনালোকে ব্লাউজ ডিজাইনটো চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি এনেকৈ চিলাই ল'ব বিচাৰে ইয়াৰ পৰা এনেকৈ স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে মানে য'ত ভাল পায় তাত ডিজাইনটো দেখাই পেলাই চিলাই ল'ব পাৰে। আৰু এইটো হৈছে ছেকেণ্ড ব্লাউজটো। এই ব্লাউজটোত মানে চাদৰখনৰ বাবে যিকেইটা মানে পটি দিয়া হয় সেইকেইটা চাদৰখনত নলগাই, তেওঁ এনেকৈ ব্লাউজটোতে লগাই দিব দিছে অকণমান হেভি দেখাকৈ। আৰু এইটো ডিজাইনটো আপোনালোকে এতিয়া দেখি আছে চাগে, খুব ট্ৰেণ্ডিঙত চলি আছে। আৰু এইটো বেগটো একেবাৰে চিম্পল ৰখা গৈছে, বেছি ডিজাইন দিব দিয়া নাই, যিহেতু অলৰেডি মানে পটিবিলাক দিয়াৰ কাৰণে ব্লাউজটো হেভি হৈয়ে গৈছে। সেইকাৰণে তেওঁ পিছফালে একো ডিজাইন দিব দিয়া নাই, চিম্পল এনেকৈ ৰাউণ্ড কৰি পেলাই পটিটো লগাই দিছোঁ। আৰু এইটো ফ্ৰণ্ট ডিজাইনটো। এতিয়া 3 নম্বৰ ব্লাউজটো আপোনালোকক একেবাৰে চিম্পলত দেখাই দিওঁ। এইটো এটা হোৱাইট ব্লাউজ, হাতখন এনেকৈ পাফ স্লিভ দিব দিছে। এইটো ফ্ৰণ্টটো, এইটো নৰ্মেল ব্ৰা কাটৰ ব্লাউজ হয়। আৰু পিছফালে এনেকৈ ৰাউণ্ড নহয় চৰি, এনেকৈ প্ৰিন্সেছ কাটটো দিয়া আছে। আৰু এইটো এনেকৈ চিম্পলকৈ লটকনটো দি দিছোঁ। নেক্সট ব্লাউজটো হৈছে এইটো। ব্লাউজকেইটা প্ৰেছ কৰা হোৱা নাই, যিহেতু চিলোৱা হৈছে আৰু হোৱাৰ পিছতে আপোনালোকক দেখুৱাওঁ বুলি আহিছোঁ। এইটো ইয়াৰে এইকেইটা এটা ছাইডে দিছোঁ, যিহেতু মানে এইফালে চাদৰখন থাকিবই সেইকাৰণে এইটো ফালে দি দিছোঁ। আৰু আজিকালি যিহেতু এই ডিজাইনটো খুব ট্ৰেণ্ডিঙত চলি আছে, চবেই এনেকৈয়ে বিচাৰে, বহুতেই এনেকৈ কৰি দিছোঁ। আৰু এইটো ব্লাউজটোৰ বেক চাইডটো বেলেগ বেছি একো নাই আৰু চিম্পলে আছে। ইয়াতে হাত চিলাইটো হ'ব আৰু সেইকাৰণে এতিয়া কৰা হোৱা নাই। এইটো এনেকুৱা ফিনিচিং হ'ব আৰু তো হোৱা নাই কৰা, এইটো কৰিব লাগিব। তাৰ নেক্সট ডিজাইনটো হৈছে এইটো পেডেড ব্লাউজে হয়। এইটো ফ্ৰণ্ট চাইডটো, আৰু এইটো বেগটোত ইয়াতে সৰুকৈ লেচ লগাই দিয়া গৈছে। আৰু আপোনালোকে, মই আগতেও কৈছোঁ যে যদিহে এনেকৈ চিলাই ল'ব বিচাৰে এনেকৈ স্ক্ৰীনশ্বট ল'ব পাৰে। আপোনালোকৰ টেইলাৰৰ ওচৰত দেখালে এনেকৈ চিলাই দিব, বা যদি মোৰ ওচৰত চিলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই মোৰ এড্ৰেছটো আপোনালোকক জনাই দিম। আৰু কোনটো ডিজাইন ভাল হৈছে প্লিজ মোক জনাব। আৰু আগতেও মই মানে ব্লাউজৰ ডিজাইন ভিডিঅ' দি থৈ দিছোঁ, মানে এনেকৈ কোৱা নাছিলোঁ, ফটো দি পেলাই ভিডিঅ' বনাই থৈ দিছোঁ। আপোনালোকে যদি চোৱা নাই আপোনালোকে গৈ চাব পাৰে। আৰু তাৰ নেক্সট ব্লাউজটো হৈছে এইটো ৰেডত। এইটো পেডেড ব্লাউজে হয়।
আৰু বেকফালে এনেকৈ পটিটো দি দিব দিছিলে তেওঁক মানে গাঁঠি দিয়া ৰছীটো নালাগে সেইকাৰণে এনেকৈ পটিটোৱে দি দিব দিছিলে আৰু তাৰ নেক্সট ব্লাউজটো হৈছে এইটো ইয়াৰে পটি যিহেতু চাদৰখনত কম আছিলে চাদৰখনত লগাই মানে দুইফালে ডিজাইনটো দিব নিমিলিলে আৰু এইফালে যিহেতু চাদৰখন থাকিবই সেইকাৰণে ভাবিলোঁ কি এইটো ফালে দি দিওঁ এয়া এইটো পেডেড ব্লাউজে হয় এইটো বেক সাইডটো বেছি একো ডিজাইন দিয়া নাই আৰু সিম্পলকৈ দিছোঁ বেকফালে আৰু এইটো লটকনটো আৰু ইয়াতে যিহেতু সিলভাৰ আৰু অকমান ডাৰ্ক পিংক ৰাণী পিংকৰ মানে মিনা কৰা আছিলে সেইকাৰণে পাইপিংটো ৰাণী পিংকটোৱে দি দিছোঁ এইটো ডিজাইন আজিকালি খুব চলিছে মানে প্ৰায় ভাগ মানুহে এইটো ডিজাইনে দিব দিয়ে আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন বা কেনেকুৱা লাগিছে আৰু নেক্সট ব্লাউজটো হৈছে এইটোত ইয়াৰে হুককেইটা ভালদৰে লগোৱা হোৱা নাই মই আপোনালোকক লগাই পেলাই দেখাই আছোঁ এইটো ব্লাউজটো প্ৰেছ কৰা হোৱা নাই মানে চিলোৱা ক'লোৱে চিলোৱা হৈছেহে জাষ্ট প্ৰেছ কৰা হোৱা নাই এইটো নৰ্মেল ব্ৰাকাটৰ ব্লাউজ হয় এখন হাতখন হোৱাইট কালাৰৰ ফুল আছিলে কাৰণে পাইপিংটো হোৱাইট লগাই দিছোঁ আৰু তেওঁ পিঠিখন উঠা কৰি দিব দিছিলে আৰু তেওঁ মানে ডিপ কাট নালাগে নিপিন্ধে তেনেকৈ সেইকাৰণে পিঠিখন এইটো উঠা কৰি দিয়া গৈছে আৰু এইটো ফ্ৰণ্টটো নৰ্মেল ব্ৰাকাট চিম্পল আৰু তাৰ নেক্সটটো হৈছে এইটো স্কাই ব্লু কালাৰত একেবাৰে চিম্পল এইটো পেডেড ব্লাউজে হয় এইটো আৰু এইটো বেকটো স্কুৱেৰ নৰ্মেল আৰু এইকেইটা চিম্পলকৈ লটকন মই দেখুৱা ব্লাউজকেইটাৰ ভিতৰত আপোনালোকৰ কোনটো ব্লাউজ সকলোতকৈ বেছি ভাল লাগিল মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে বা কেনেকুৱা মানে মেখেলা চাদৰৰ ব্লাউজ ডিজাইন চাব বিচাৰে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম আচলতে বহুত কেইযোৰ মেখেলা চাদৰ বনাবলৈ আছে কিন্তু যিহেতু অকণমান সময় মিলাব পৰা নাই কাপোৰ আছিলে দিবলগীয়া সেইকাৰণে সেইবিলাক কৰি থাকোঁতে ব্যস্ত হৈ গৈছোঁ অতি সোনকালে আপোনালোকৰ মাজত খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ বা ব্লাউজ ডিজাইন আনিম যিহেতু পূজা আহি আছে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব ধন্যবাদ